ছাৰ কি খেচি কি যে হ'ব ছাৰৰ লগত হে কি কবি আৰু ছাৰৰ কথা মানে আইচি সেইটো আইচি অ' ছাৰ ভাত খালে কিমান খালে কিমান খাইছো মানে ইমান খাইছো ইমান পুৰা খাইছে তাৰমানে হে পেটটো পুৰা একদম ফুলি আছে আৰু হে ছাৰ অ' ছাৰ মাছ মাংস খোৱা বাদ দিলে নেকি এই নহয় আমাৰ ছাৰ বহুত দয়াবান হৈছেতো সেইকাৰণেহে খাওঁ পাতিছে হয়নে ছাৰ কি বকি আছ তহঁতে এইবোৰ হয় তই ঠিকে কৈছা চাচোন সেইকাৰণেতো দিনে দিনে একদম পুষ্টিহীন হোৱা দেখা গৈছে খিনে মিনে কি হোৱা দেখা গৈছে হয় বুঢ়া বয়সত ছাৰ কি হ'ব পিতাই পুষ্টিহীন হৈছে মাছ মাংস খোৱা পাতিছে কি হ'ব ছাৰৰ হে আরে বাপরে সময় নিহান পালো ও স্যার আপনি গেলে কি করবার ছিল হ্যাঁ ওই মুখত খোপা দি কিনে আমার মারা হচ্ছে ওই আপনি এনেকে ওলাব বলে আমি ভালে নাছিল কিবা বুজি পালি নে হে কিবা বুঝি পাইছিল কি বুঝবা বাকি থাকিল আপুনি আমাক মাৰিব বিচাৰিছে নাই 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 তহঁতে তাকে কিয় বুজবা নোৱাৰা যেতিয়ালৈকে সেই তেজনা তহঁতে একে ভোক নকৰালৈকে তহঁতে কেতিয়াও বুজিব নোৱাৰা জ্ঞান কি পকাইছে রে ইলা অরে